2025 চনলৈ শনিদেৱৰ কৃপাত ভাল সময় চলি থাকিব এই ৰাশিৰ। লাভ হ'ব সুখ সমৃদ্ধিৰ। সকলো গ্ৰহৰ ভিতৰত শনিদেৱ হৈছে আটাইতকৈ লেহেমীয়া গতিশীল গ্ৰহ। যিকোনো এটা ৰাশিত প্ৰায় 1.5-2 বছৰ ধৰি থাকে। বৰ্তমান শনি নিজ ৰাশি কুম্ভ ৰাশিত বহি আছে। কওঁ যে 2023 চনৰ জানুৱাৰী মাহৰ পৰা শনিদেৱে নিজৰ মূল ত্ৰিভুজ ৰাশি কুম্ভ ৰাশিত ট্ৰেনজিট কৰিছিল, যাৰ বাবে মকৰ ৰাশি, কুম্ভ আৰু মীন ৰাশিৰ থলুৱা লোক শনি সাদেশতিৰ দ্বাৰা আক্ৰান্ত হয়। 2025 চনলৈকে শনি কুম্ভ ৰাশিত বহি থাকিব। শনিদেৱ কুম্ভ ৰাশিত আছে, যিটো তেওঁৰ নিজৰ ৰাশি। 2025 চনলৈকে বহি থাকিব আৰু তেওঁৰ মূল ত্ৰিভুজ ৰাশিত উপস্থিত থাকিব। 2025 চনলৈকে কুম্ভ ৰাশিত শনিৰ উপস্থিতিৰ বাবে কিছু ৰাশিৰ থলুৱা লোকে শুভকামনা লাভ কৰিব আৰু জীৱনত সুখ আৰু সমৃদ্ধি থাকিব। বৃষ ৰাশিৰ ৰাশিফল। 2025 চনলৈকে শনিদেৱৰ কুম্ভ ৰাশিত থকাটো বৃষ ৰাশিৰ লোকৰ বাবে অতি শুভ হ'বলৈ গৈ আছে। বৈদিক জ্যোতিষৰ হিচাপ অনুসৰি শনি আপোনাৰ ৰাশিৰ পৰা 10ম স্থানত সংক্ৰমণ কৰি আছে। ৰাশিফলৰ 10ম স্থান ভাগ্যৰ। এনে পৰিস্থিতিত আপুনি ভাগ্যৰ সমৰ্থন পাব। কৰ্মসংস্থাপন কৰা লোকসকলে বহু ভাল অফাৰ পোৱাৰ সম্ভাৱনা আছে। 2025 চনৰ ভিতৰত আপোনাৰ আৰ্থিক অৱস্থাৰ এক সুখকৰ পৰিৱৰ্তন আহিব। কেৰিয়াৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত আগন্তুক সময় অতি শুভ আৰু আচৰিত হ'ব। ব্যৱসায়ীসকলে 2025 চনলৈকে বহু সুযোগ পাব, য'ত তেওঁলোকে নিজৰ লাভ বহুগুণ বৃদ্ধি কৰিব পাৰিব। সিংহ ৰাশিৰ ৰাশিফল। 2025 চনলৈকে শনি কুম্ভ ৰাশিত থকাৰ বাবে সিংহ ৰাশিৰ লোকসকলৰ ওপৰত ভগৱান শনিৰ বিশেষ আশীৰ্বাদৰ বৰষুণ হ'ব। শনিদেৱে আপোনাৰ ৰাশিৰ পৰা 7ম স্থানত ট্ৰেনজিট কৰিছে। এনে পৰিস্থিতিত বিবাহিত লোকৰ বিবাহিত জীৱন 2025 চনলৈকে ভাল হ'ব। জীৱনৰ প্ৰতিটো ক্ষেত্ৰতেই আপুনি আপোনাৰ জীৱন সংগীৰ সমৰ্থন লাভ কৰিব। ভাগ্যৰ ভাল সহযোগিতাৰে প্ৰতিটো কামতেই সফলতা লাভ কৰিব। টকা উপাৰ্জনৰ বহু সুযোগ পাব। আৰ্থিকভাৱে কুম্ভ ৰাশিত শনিৰ মূল ত্ৰিভুজত থকাটো সিংহ ৰাশিৰ লোকৰ বাবে অতিকৈ উপকাৰী হ'ব। অংশীদাৰিত্বত আপোনাৰ পৰিকল্পনা সফল হ'ব। 2025 চনলৈকে লাভৰ অগণন সুযোগ পাব। এই সময়ত বহু প্ৰকাৰৰ ৰাজযোগৰ গঠনে আপোনাৰ সুখ, সৌভাগ্য আৰু বিলাসিতা বৃদ্ধি কৰে। তুলা ৰাশিৰ ৰাশিফল। শনিৰ কুম্ভ ৰাশিত ট্ৰেনজিট আৰু 2025 চনলৈকে এই ৰাশিত থকাটো তুলা ৰাশিৰ লোকৰ বাবে অতিকৈ উপকাৰী হ'ব। আপোনাৰ 5ম ঘৰত বহি থাকিব শনিদেৱ। এনে পৰিস্থিতিত ল'ৰা-ছোৱালীৰ পৰা কিছুমান অতি ভাল খবৰ পাব পাৰে। কুম্ভত শনিৰ ট্ৰেনজিট শিশুৰ কেৰিয়াৰ আৰু বিত্তৰ ক্ষেত্ৰত লাভজনক হ'ব। শনিদেৱৰ বিশেষ আশীৰ্বাদ আপোনাৰ ওপৰত থাকিব। চাকৰি আৰু ব্যৱসায় কৰা সকলৰ বাবে 2025 চনলৈকে বহুতো ভাল সুযোগ থাকিব। আপোনাৰ বস্তুগত আৰামৰ বৃহৎ বৃদ্ধি হ'ব। ৰিয়েল এষ্টেটত ভাল লাভ পাব পাৰি। ব্যুৰ' ৰিপৰ্ট, দি নিউজ আৱাৰ।